গাইজ নিজৰ মাককতো বিহুত সকলোৱে কিবা এটা বস্তু দিব বিচাৰে মোৰ হাতত আছে বৰ্তমান 500 টকা মই ভাবিছো বিহুত মাক 500 টকাৰ ভিতৰত কি বস্তু দিব পাৰো সেইটো আপোনালোকক দেখুৱাম বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহি পালোহি গোলাঘাট টাউন কিন্তু আজি নিচিনা ট্ৰেফিক জাম যে এদিনো হোৱা নাই গাইজ যিহেতু কাইলৈ বহাগ বিহু কিন্তু পাৰ্কিং কৰিবলৈ ইমানেই প্ৰব্লেম বহুত কষ্ট কৰি আধা ঘণ্টা লাগিলে যেনে বাইকখন থৈ আহিছো বাজেটত মোৰ ফালৰ পৰা সৰু গিফ্ট এটা মাৰ কাৰণে ৰাইজে কিন্তু আজি বিহু বজাৰ কৰিছে মানিব লাগিব কাপোৰ বজাৰতে সোমালো প্ৰথমতে বোলো ভাবিলো চাদৰ এখন লওঁ তাকে চাদৰ পচন্দ হ'ল এখন 200 টকা ল'লে চাদৰ এখনত আৰু ব্লাউজটোত ল'লে 100 টকা 500 গ'ল থাকিল 200 টকা 200 টকাত কি পাম বোলো চেইনডাল লওঁ চেইনডালত ল'লে 150 টকা বাৰু বিহুকেইদিন পিন্ধিব পাৰিলেই হ'ল বাকী থাকিল 50 টকা 50 টকাত বোলো কি পাম বেগ দুটা লৈ ৰাওনা হৈ গ'লো আৰু টাউনলৈ তাৰপিছত ভাবিলো 50 টকাত মই নেইল পলিচ এটা লৈ যাওঁ ৰেড কালাৰ যিটো বিহু গাইজ বজাৰ কৰি হৈ গ'ল 500 টকাত মই গোটেইখিনি বস্তু লৈ ল'লো এতিয়া বলক ঘৰত মাক দিওঁগৈ হে কলিয়া বাতে বসন্তত জানজুৰি নৈ সিপাৰত